ऑफरोडिंग में ऑफरोडिंग का बाप है ये बाप ओ माय गॉड की रास्ता But behind closed doors, I'm a fool for your lies. So what's up everybody, this is Montu and welcome back to the channel Montu's Vlog. So পুনৰবাৰ আপোনালোক Montu's Vlog লৈ স্বাগতম জনাইছো আৰু আজি পুনৰ নতুন এটা ব্লগ লৈ আৰু এই প্লেনটো একদম সাডেন প্লেন হয় মই নিজে গম নাপাওঁ মোৰ প্লেনিং হোৱাৰ আধা ঘণ্টা হৈছে জাস্ট আৰু প্লেনিংটো কি হেতু মই ৰাস্তাত গৈ কম আপোনালোকক কিন্তু এতিয়া নকওঁ এতিয়া মোৰ একদম দেৰি হৈছে যাবলৈ সো বাকি এতিয়া ইয়াত কথা নাপাতো বাকি আশা কৰো সকলোৰে ভালে আছে আপোনালোক আৰু মোৰ ভালে সো এতিয়া আকৌ নতুনকৈ মানে আকৌ বেলেগ এতিয়া কৈ নাথাকো মানে বহুত অলৰেডি বহুত দেৰি হৈ গ'ল সো অলৰেডি মানে 10:20 হৈ গ'ল মানে সো হেতু কাৰণে পাবগে লাগে সোনকালে আৰু দুজন ৰখি আছে মোৰ দাদা হয় নাহতে ৰখি আছে সো সিহঁতৰ ওচৰত পাবগে লাগে সো এতিয়া দেৰি নকৰো বাকি ৰাস্তাত লগ পাই আছো কথা পাতি আছো চাই থাকক ভিডিঅ' ষ্টে টিউন সো গাইজ বিশেষ এটা প্ৰব্লেমৰ কাৰণে মই তিনচুকীয়াৰ পৰা ব্লগ বনাব নোৱাৰিলোঁ যিহেতু ডাইৰেক্ট পালোঁ এতিয়া দুলীয়াজানৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ সো মই আজি গৈ আছোঁ এইটো ছাডেন প্লেন হৈছিলে ছাডেন প্লেনিং আৰু মই গমো নাপাওঁ মোৰ দাদাহঁতে খবৰ দিছিলে আচলতে আজি মই গৈ আছোঁ দেওমালী লোক ফেষ্টিভেল আচলতে এইটো যোৱাবাৰ খুঞ্চাত হৈছিলে অৰুণাচল প্ৰদেশৰ খুঞ্চাত হৈছিলে আৰু এবাৰ দেওমালীত হৈছে বোলে চ' তালৈ আমি গৈ আছোঁ কাম এটা আছিলে দুলীয়াজানলৈকে মই অলপ খৰখেদাকৈ আহিবলগীয়া হ'ল চ' সেইটো কাৰণে মানে ব্লগ কৰিব নোৱাৰিলোঁ চ' এতিয়া দুলীয়াজান পাৰ হৈ এই জাষ্ট পাইছোঁহি এতিয়া আমি টিপলিং পাইছোঁহি চ' আমি এতিয়া এইফালে যাব লাগিব নাহোঁতে চ' আজি বতৰটো ভাল আচলতে মোৰ ৰাইডৰ প্লেনিং নাছিলেই তেনেকৈ মানে এইকেইদিনত আপোনালোকে জানে মোৰ বহুত দিন ব্লগ অহা নাছিলে চ' সেইটো কাৰণেও বহুত দিন ব্লগ অহা নাই বুলি প্লেনিংটো যিহেতু বনালে দাদাহঁতে চ' মোক কৈছিলে যাবি নেকি চ' মই ক'লোঁ এই বহুত দিন ব্লগ শ্লগ বনোৱা হোৱা নাই ফুৰা হোৱা নাই চ' তাকে এতিয়া গৈ আহোঁগৈ অলৰেডি এতিয়া টাইম হৈ গ'ল আপোনাৰ 11টা বাজি পাৰ হ'ল চ' মোৰ অলপ দেৰিয়ে হৈছে বাৰু ঘৰৰ পৰা 10টা বজাত লৈছিলোঁ যিহেতু ৰাস্তাটো ইমান ভাল নহয় ইয়াৰ সেইটো কাৰণে অকণমান টাইম লাগিছে আকৌ ঘূৰি অহাকৈ যাম যিহেতু আজি লাষ্ট ডে বুলি কৈছে লোক ফেষ্টিভেলৰ চ' সেইটো কাৰণে অলপ খৰখেদাকৈ যাব লগা হৈছে আৰু মই আগতে এইটোত গৈ পোৱা নাই লাষ্ট ইয়েৰ মোৰ যোনজন দাদা বৰ্তা ল'ৰা হয় সি গৈছিলে চ' কৈছে ভাল লাগে গৈ মানে জেগাটো ভাল বুলি কৈছে আৰু কিন্তু ৰাস্তাটো ইমান ভাল নহয় বুলি কৈছে দেওমালী ৰাস্তাটো চ' বাকী চব ঠিকেই আছে মানে এইফালে যোনটো ৰাস্তা আপোনালোকে চিধা দেখিছে চিধাটো গ'লে আপোনালোকে পাব ডিব্ৰুগড় টিংৰাই মানে কিবা কিবি হৈ এইফালে ডিব্ৰুগড় আৰু মই যোনফালে সোমালোঁ এইফালে গ'লে আপোনালোকে পাব নাহৰকটীয়া বাকী এতিয়া গৈ আছোঁ বেছি দেৰি নাই নাহৰকটীয়া পাবলৈ মোৰ হাৰ্ডলি 10 মিনিটছ 15 মিনিটছমান লাগিব যিহেতু ৰাস্তাটো বনাই দিলে ভাল লাগিছে আগতে ৰাস্তাটো মানে বনাই থোৱা নাছিলে এইটো মই লাষ্ট টাইম আহোঁতেতো বেয়া আছিলে এতিয়া ৰাস্তাটো ভাল হৈ গ'ল চ' ব্লগটো আগলৈ চাই থাকিব ষ্টে টিউন চ' গাইজ এতিয়া মই পাইছোঁ এইডোখৰ মানে বিৰাট ধুনীয়া জেগা আৰু দুলীয়াজানটো নাহৰকটীয়া মানে চবচে ধুনীয়া জেগা এডোখৰ দেখিছেনে আপোনালোকে কি ধুনীয়া গছ চাইডে চাইডে বিৰাট ধুনীয়া এডোখৰ জেগাডোখৰ ভাল লাগে মানে একদম শান্তিৰ পৰিৱেশ যোনটো কয় আপোনালোকে ইয়াত নিশ্চয় এইটো বিচাৰি পাব শান্তিৰ পৰিৱেশটো মানে গৈও ভাল পাব গৰম দিনত ভাল লাগে বেছিকেলি আৰু মোৰ চিধাচিধি এইটো যোনটো ৰাস্তা দেখিছে এই চিধাচিধি ৰাস্তাটোত গ'লে আপোনালোকে পাব মেৰ বিল আৰু গাভৰু দলং কিবা কিবি সেইফালে মানে চাবলগীয়া পৰ্যটন কেন্দ্ৰৰ যোনটো মেৰ বিল আছে আমাৰ মেৰ বিলখন চ' সেই বিলখন যাবলৈ সেইটো ৰাস্তা ধৰিব লাগিব আপোনালোকে
আৰু গাভৰু দলঙো সেই ৰাস্তাটোতে পাব। So just now we have entered in Nahakodia town. So Nahakodia town পালোহি। এইখনে হৈছে নাহৰকটীয়া টাউন জাষ্ট নাও ষ্টাৰ্ট হৈছে আৰু অলপ চলপকৈ। চ' ইয়াত গাইজ জাষ্ট নাও মই পালোহি বৰ্তা হোটেল ইয়াত নাহৰকটীয়া পালোহি। চ' নাহৰকটীয়াত মানে কিবা এটা খাই মেলি ওলাওঁ বুলি আহিছোঁ। এইটো মানে অকণমান হোটেলৰ ভিতৰত আছোঁ, মানে বাহিৰত নাই, য'ত মানে কাষ্টমাৰ বহে তাত নাই, এইটো অলপ ভিতৰত মানে এইটো গুদামত আছোঁ। চ' ব্লগ ফ্ৰম গুদাম, চ' বেয়া নাপাব আপোনালোকে চাই। চ' মই ভাতটো এতিয়া খাই লওঁ লাহেকৈ, ভাতটো খাই মেলি ওলাই যাব লাগিব ৰাইডত। So finally আমি এতিয়া গৈ আছোঁ পালোহি দেওমালী। ৰাস্তাটো অলপ পাহাৰ এৰিয়া, এইফালে দুজন ৰাইডাৰ ইয়াৰে পিছফালে বহি থকাজন হৈছে মোৰ ডাঙৰ দাদা বৰ্তা ল'ৰা, আৰু আগফালে চলোৱাজন হৈছে জেঠাই ল'ৰা। চ' আমি মানে ফেমিলি ৰাইড কৰি আছোঁ আজি, মানে ফেমিলি ৰাইড। মই কৈছিলোঁ নহয় আপোনালোকৰ ৰাস্তাটো কেনেকুৱা দেখিছে নাই, ৰাস্তাটো কেনেকুৱা চালিয়া ৰাস্তা। আহিব কেতিয়াবা এনেকুৱা ৰাস্তাত অফৰোডিং কৰিব মন আছে যদি আহি যাব। পুৰা নেচাৰেল পাউডাৰ। ৱাটাৰ ক্ৰচিং। গাইজ শুনা মতে বোলে এডোখৰ হাতী ওলায়, এইফালে বোলে হাতী আহে। এইবোৰ হাতী গোবৰ দেখিছে হাতী, এইফালৰ পৰা হাতীবোৰ ওলাই আহে। চ' গাইজ ৰাস্তাটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ এনে ভিডিঅ'টো চাই থাকোঁতে? মোৰ এবাৰ চলাই এক্সপিৰিয়েঞ্চ কৰিছোঁ, আপোনালোকৰ চাগে বহি ধূলি কেনে পূৰা ওলাইছে ধূলি। এইটো ৰাস্তাত মই আগতে একদম সৰুতে এবাৰ আহিছিলোঁ, কিন্তু বাইক লৈ এবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছোঁ লোক' ফেষ্টিভেল চাবলৈ বুলি। আজি লোক' ফেষ্টিভেল শেষৰ দিন। কিমান দেৰি লাগে মই সেইটো মানে গুগল মেপ চোৱা নাই এতিয়ালৈকে, অৱশ্যে সিহঁতি জানো বুলি কৈছে ৰাস্তাটো। মানে দাদা আগতে গৈ থকা হয় এইফালে, সেইটো কাৰণে সি মানে জানে আৰু অফৰোডিং কা বাপ হে বাপ। অ' মাই গড কি ৰাস্তা! দেখিছেনে ৰাইজ, ৰাস্তাটোত এটা মানুহ নাই, এখন গাড়ী নাই, অকল আমাৰকেইটা বাহিৰে মানে আৰু মানুহ বেলেগ কোনো নাই ইয়াত। ভুলভুলীয়া জেগা বুলি কয়। আৰু এখন দেখিলোঁ গাড়ী বহুত দেৰি মূৰত, AS01 গাইজ। जान पहचान वाला लोग मिल रहे हैं यहाँ पे। So guys, ইয়াতে আমি সৰুতে এবাৰ আহিছিলোঁ এইফালে, এবাৰ নহয় তিনিবাৰ, বহুতবাৰ আহিছোঁ এইফালে পিকনিক খাবলৈ। বৈ চ' এটি পাই গ'লি এই নদীখনৰ কিনাৰতে আগতে সৰুতে এবাৰ পিকনিক খাব আহিছিলোঁ, এতিয়া মনত পৰিলে। তাৰপিছত এতিয়া বহুত দিনৰ পিছত আহিছোঁ।
আফটাৰ এ লং টাইম দেওমালি আহিছোঁ। ৱেলকাম টু দেওমালি। অ'কে, দেওমালি সোমালোঁ এতিয়া জাষ্ট। চ' এতিয়া দেওমালিত চেক গেট পালোঁহি। চ' গাইজ, ইয়াতে অলপ দেৰি হৈ গ'ল। এই পাছ বনাই থাকোঁতে পাছ বনাব লাগে বুলি আগতে গম নাপাওঁ যিহেতু, আৰু ইয়াত নবনাওঁ। চ' অকণমান কিবা কিবি কোৱাৰ কাৰণে যাব দিলে আৰু। চ' এতিয়া গৈ আছোঁ ফেষ্টিভেলৰ ফালে। বৰ বেছি দূৰ নহয় আচলতে নাহৰকটীয়াৰ পৰা জয়পুৰ, কিন্তু এই ৰাস্তাটোৰ কাৰণে অলপ দূৰ লাগে আৰু। চ' একো নাই, পাই গ'লোহি। দেখিছে লোক ফেষ্টিভেলৰ পৰা চাগে এটা ট্ৰেডিশ্যনেল ড্ৰেছ অৰুণাচলৰ। ঢেৰ দেখোন এইবোৰ হোটেল জুজ'। চ' এইবিলাকে হৈছে অৰুণাচলৰ ট্ৰেডিশ্যনেল সিহঁতৰ সাজ পোছাকবিলাক। সেই গতিকে অকণমান চাই আহোঁ বা কি আছে কি নাই, বা আছেনে নাই শেষেই হ'ল। আজি লাষ্ট ডে আছিলে বোলে। চ' সিহঁতৰ ট্ৰেডিশ্যনেল মানুহবিলাক এইবিলাকে। এইয়া লোক ফেষ্টিভেল আমি ফাইনেলি উই হেভ ৰিচড ইন লোক ফেষ্টিভেল।